একেবাৰে ঘৈণীয়েকক কেনেকুৱা কটীয়া কটীয়া খুৱাইছে দেখা নাই জানো জান শুন হেল্ল' এভৰিৱান কি খবৰ সকলোৰে এই দুদিন ডেইলি ব্লগ দিয়া নাছিলোঁ মানে অকণমান ঘৰুৱা কামত ব্যস্ত হৈ আছিলোঁ সেইকাৰণে ভিডিঅ' কৰিছিলোঁ যদিও এডিট কৰিবলৈ সময় নহ'লে আৰু এইখিনি থাকি গ'ল কালিয়ে যি দেৰিলৈকে অলপ শুই ল'লোঁ আৰু দেই যিহেতু কালি বন্ধ আছিলে আজি পিছে বহুত সোনকালে উঠি ভালেই লাগে বাৰু এয়া চাওক কিমান কুঁৱলী পৰিছে দেউতাই পিছে খুব সোনকালে উঠি মিঠাই বনোৱাত লাগিয়ে গৈছিল আপোনালোকৰ বহুতেই মোক কমেণ্ট কৰি সুধিয়ে আছিল দেউতাৰ হোটেল আছে নেকি হয় আমাৰ দেউতাৰ হোটেল আছে সেইকাৰণে এয়া মিঠাই দেউতাই বনাই আছে ৰাতিপুৱা বনাই আৰু অৰ্ডাৰো লয় এনেধৰণে কৰি থাকোঁ আৰু ময়ো কেতিয়াবা সহায় কৰি দিওঁ সকলোৱে সহায় কৰি দিওঁ চব শিকাব লাগিব আকৌ তুমি শিকি আছা নি শিকি আছোঁ মোৰ কাপোৰবোৰ মাহে চিলাই দিয়ে হয় নি মই বোলো আজি ডিউটিলৈ যোৱাৰ আগত ভাত পানী খাবলৈ পামনে নাই ঠিক নাই এনেকৈয়ে ভাবি আছিলোঁ মানে এয়া দেখিছে নহয় ৰাতিপুৱাই মাক জীয়েক দুইজনীয়ে একদম কাপোৰ চিলোৱাত লাগি গ'ল মাকে একদম জীয়েকক শিকাই আছে পূৰা পিছে ভাত খাবলৈ পালোঁ ভাত আজি চিম্পুল হ'ল যিহেতু সকলোবিলাক কামে কামে ব্যস্ত আছিলে চিম্পুল যদিও ভাল লাগিলে কিন্তু খাই দেই তাৰপিছত মই ডিউটিলৈ গুচি আহিলোঁ ডিউটিৰ পৰা ঘূৰি আহি মই আকৌ এনেকৈ ৰুটি আৰু চাহ খালোঁহি মায়ে বনাই থৈছিল ধুনীয়াকৈ মই মানে সাধাৰণতে দুপৰীয়া ভাত নাখাওঁৱেই গতিকে ৰুটি চুটি খাই পচন্দ কৰোঁ আকৌ ৰাতিকৈ ভাত খাম আৰু আপোনালোকক যে কৈ আছিলোঁ এইকেইদিন অকণমান বিজি আছিলোঁ বুলি কামটো আচলতে অন্য একো নহয় মানে আমাৰ ঘৰটো অকণমান সৰু সুৰাকৈ আকৌ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ এয়া মিস্ত্ৰী লাগি আছে সেইবিলাক কামতেই মানে বিজি আছিলোঁ এইকেইদিন ভিডিঅ' মানে তেনেকৈ কৰিছিলোঁ যদিও টাইম দিব পৰা নাছিলোঁ এইফালে লাগি আছে আমাৰ মিস্ত্ৰীখিনি অকণমান আপোনালোকক দেখুৱাই দিছোঁ আমাৰ কেঁচৰ ককাই লাগি আছে মোৰ নক কৈছিলে এয়া বিপুল দা লাগি আছে ভাইটিও আহিছে চাবলৈ ইয়াৰ ওচৰৰে ভাইটি এজন আহিছিলে কি নাম বিপুল কৰ্মকাৰ আৰু বিপুলে আমাৰ ভিডিঅ' চাই কেনেকুৱা লাগে ভালেই লাগে বাৰু থেংক ইউ লাগে বাৰু কেতিয়াবা আহিবা আহিম বাৰু বনাই দিম দেই এয়া আমাৰ শাহুমাৰ 12 নম্বৰ পাৰ্ট সোনকালে আহি আছে কাইলৈ যিহেতু দেওবাৰ গতিকে কাইলৈ দিবৰ কাৰণে চেষ্টা কৰিম যিহেতু কমেডি ভিডিঅ'ত যথেষ্ট টাইম লাগে আপোনালোকে জানে শ্বুটিং কৰিব লাগে মিউজিক দিব লাগে এডিট কৰোঁতেও সময় লাগে কালি অকণমান এয়া শ্বুটিং কৰিলোঁ আৰু এতিয়া আমি ধূপ চাকি জ্বলাই আৰু আকৌ অকণমান শ্বুটিং কৰিম আৰু গতিকে ব্লগ বনাই নাথাকোঁ আৰু ইমানতে ব্লগটো সামৰি দিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বাই বাই ফ্ৰেণ্ডছ